What is the first thought that comes to your mind on hearing the word bank? State Bank of India, right? Welcome to my class. Today we are here to discuss all about commercial bank and its various functions. আজি আমি বাণিজ্যিক বেংক আৰু ইয়াৰ বিভিন্ন কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি চাওঁ বাণিজ্যিক বেংক মানেনো কি? হোৱাট ইজ কমাৰ্চিয়েল বেংক? এই যে আমি ক'ৰবাত ওলাই গৈছোঁ, ওলাই যাওঁতে কিছুমান বেংক দেখা পাওঁনে? সেই বেংকবিলাকে সাধাৰণতে কমাৰ্চিয়েল বেংক বা বাণিজ্যিক বেংক। তাৰমানে আমি কোনবিলাক দেখোঁ? ষ্টেট বেংক অফ ইণ্ডিয়া দেখোঁ, ইউনাইটেড বেংক অফ ইণ্ডিয়া দেখোঁ, সেইবিলাক হৈছে কিছুমান বাণিজ্যিক বেংক। তাৰমানে এনেকুৱা বেংকবিলাক কি হ'ব পাৰে? যে এনেকুৱা বেংকবিলাকে কি কৰে? জনসাধাৰণৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সঞ্চয় সংগ্ৰহ, ঋণ প্ৰদান, বেপাৰ বাণিজ্য আদিৰ লগত জড়িত হৈ থাকে। ডেট মিনছ যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী মানি চলি জনসাধাৰণৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ঋণ, বেপাৰ বাণিজ্য, সঞ্চয় আদিৰ লগত জড়িত বিভিন্ন কাৰ্য সম্পাদন কৰে, তেনেকুৱা বেংকক সাধাৰণতে কি বুলি কৈছোঁ? কমাৰ্চিয়েল বেংক বা বাণিজ্যিক বেংক। উদাহৰণস্বৰূপে ক'লোৱেই ষ্টেট বেংক অফ ইণ্ডিয়া, ইউনাইটেড বেংক অফ ইণ্ডিয়া, এইবিলাক হৈছে কিছুমান বাণিজ্যিক বেংকৰ নাম। What is commercial bank? The banks which provide service to the public directly or indirectly. It may be directly or it may be indirectly by conducting various activities related to saving, credit, trade, etc. under the direction of central bank. These banks are generally called commercial banks. For example, State Bank of India, United Bank of India. These are some example of commercial bank. Okay, let's talk about functions of commercial bank. এতিয়া আমি চাম commercial bank বা বাণিজ্যিক বেংকৰ কাৰ্যাৱলীসমূহনো কি কি? আমাৰ যিটো প্ৰথম কাৰ্যাৱলী হ'ব সেয়া হৈছে বাণিজ্যিক বেংকে কি কৰে? সঞ্চয় সংগ্ৰহ কৰে। আমাৰ যিবিলাক সঞ্চয় সেইবিলাক কোনে তেতিয়ালে সঞ্চয় সংগ্ৰহ কৰিব? বাণিজ্যিক বেংকসমূহে আমাৰ সঞ্চয়বিলাক সংগ্ৰহ কৰে। এই আকৌ সঞ্চয়বিলাক তিনি প্ৰকাৰৰ হয়। সঞ্চয়বিলাক তিনি প্ৰকাৰৰ হয়। এটা হৈছে আমাৰ যিটো সঞ্চয় আমানত, যিটো কৈছে ছেভিং একাউণ্ট বা সঞ্চয় আমানত। দ্বিতীয়টো হৈছে কাৰেণ্ট একাউণ্ট, যিটো কোৱা হয় চলিত, কাৰেণ্ট মানে কি? চলি থকা বৰ্তমান চলিত একাউণ্ট। তাৰপাছত কৈছে ফিক্সড, যিটো স্থিৰ হয়, স্থিৰ আমানত। তো তিনিটা ভাগত তেতিয়াহ'লে সঞ্চয় ভাগ কৰা হৈছে। এটা হৈছে সঞ্চয় আমানত, এটা হৈছে চলিত আমানত, এটা হৈছে স্থিৰ আমানত। তেতিয়াহ'লে কি হ'ব? সঞ্চয় আমানত আমি কি কৰোঁ? আমি সঞ্চয় কৰি ৰাখিম। আমানতকাৰীয়ে কি কৰে? বা সঞ্চয়কাৰীয়ে তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় পইচা বা টকা সেইখিনি তাত সঞ্চয় কৰি ৰাখে আৰু প্ৰয়োজন মতে তেওঁলোকে তাৰ পৰা এটা অংশ উলিয়াই নিব পাৰে আৰু আনটো অংশ উলিয়াবলৈ কি ক'ব লাগিব? তেওঁলোকে অনুমতি ল'ব লাগিব বেংকৰ পৰা। তাৰ পাছতে কৈছে চলিত আমানত, কাৰেণ্ট, যিটো চলি থাকিব যিটো, সেইটো হৈছে কাৰেণ্ট একাউণ্ট। কাৰেণ্ট একাউণ্টত আকৌ কি হয়? যে সঞ্চয়কাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে বেংকৰ পৰা উলিয়াই নিব পাৰে। আৰু তৃতীয়তে কৈছে যিটো আমাৰ ফিক্সড যিটো ডিপ'জিট বা স্থিৰ আমানত, যেতিয়াই মন যায় এই তাৰ পৰা বেংকৰ পৰা কি হয়? আমানতকাৰী বা সঞ্চয়কাৰীয়ে তেওঁলোকৰ যিটো সঞ্চয় সেইটো উলিয়াই নিব নোৱাৰে। যিহেতু এটা ফিক্সড কৈছে, স্থিৰ বুলি কৈছে, তো এইখিনি উলিয়াই নিবৰ কাৰণে বেংকৰ পৰা আগতীয়াকৈ তেওঁলোকে কি ল'ব লাগিব? বেংকক আগতীয়াকৈ জনাব লাগিব বা আগতীয়াকৈ অনুমতি ল'ব লাগিব। তো এই তিনি প্ৰকাৰে তেতিয়াহ'লে কি কৰে? বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে আৰু এই সঞ্চয়ৰ দ্বাৰা তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰে। What is the first function of commercial bank? It accepting deposits accepted by commercial bank. Deposits are three types. One is saving deposit, another is current deposit, and fixed deposit. So what is saving deposit? Saving deposit means in case of saving deposit, a part can be withdrawn at any time when necessary, but the other part can be withdrawn only the permission of the bank. Only through the permission of bank they can withdraw the other part of they are saving. So this is known as saving account. This is called saving account. Next one is current account. What is current account? Current account means they can withdraw their money. The depositor can withdraw their money by at any time they can withdraw their money. This is called current account. And fixed account, fixed deposit means, what is fixed deposit or fixed account? Fixed, the name is like fixed means the fixed deposit is cannot be withdrawn like current deposit at any time. They have to take some prior permission to the bank so that he or she can withdraw their saving. This is called fixed deposit. These are the three deposits. That is how bank take their deposits. These are the three types of deposits. দ্বিতীয় যিটো কাৰ্যাৱলী সেইটো হৈছে কি? বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে। কি যোগান ধৰিব? ঋণ যোগান ধৰে। কাক ঋণৰ যোগান ধৰিব? যিবিলাক কৃষক হয়, উদ্যোগপতি, কাৰিকৰ, ঠেলা চালক, ৰিক্সা চালক বা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক কি কৈছে? কমাৰ্চিয়েল বেংক বা বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে। Second function of commercial bank is that commercial bank offers loans to the farmers, artisan, industrialists, rickshawalas and all the other section of the society. It provides loan, providing credit facilities to the people. This is the second function of commercial bank.
তৃতীয়টো যেটো কাৰ্যাৱলী হেতু হৈছে ক্ৰেডিট ক্ৰিয়েশ্যন কি কৰে বেংকে কি কৰিব আমাৰ ঋণ মুদ্ৰা সৃষ্টি কৰে যেটো প্ৰাথমিক মুদ্ৰা বা নিষ্ক্ৰিয় আমানতৰ ওপৰত ভিত্তি কৰি বেংকসমূহে সক্ৰিয় আমানত সৃষ্টি কৰে সঞ্চয়কাৰীয়ে কি কৰে বেংকত যেটো টকা ৰাখিছে হেতু কোৱা প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত আৰু সেই নিষ্ক্ৰিয় আমানতৰ পৰা কি কৰিব তাৰে এটা অংশ জমা ৰাখিব বেংকে আৰু জমা ৰাখি বাকিসমূহ কিব বেংকসমূহে ঋণ হিচাপে আগবঢ়ায় আৰু সেই ঋণ আগবঢ়াৰ লগে লগে মুদ্ৰাৰ যি সৃষ্টি হয় তাক কোৱা হয় ঋণ মুদ্ৰা তো এটোকে কোৱা হৈছে কি যে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে ঋণ প্ৰদান কৰাৰ পাছত ঋণৰ এটা অংশ তেওঁলোকে ৰাখি থয় হেইটোৰ পৰা তেওঁলোকে আকৌ কি কৈছে ঋণ মুদ্ৰা সৃষ্টি কৰে দিস ইজ কল্ড ক্ৰেডিট ক্ৰিয়েশ্যন বা ঋণ মুদ্ৰা সৃষ্টি কমাৰ্শিয়েল ফাংচন অফ কমাৰ্শিয়েল বেংক ইজ that commercial bank create credit money on the basis of the primary or passive deposit what is primary deposit the savings deposited with the bank by a saver is the primary or passive deposit it is passive because it is the saver who takes the first step that's why it is called passive it is the bank so the bank is passive on the other hand the derivative or active deposits are created by the commercial banks a part of the primary or passive deposit is retained in the banks offer loans offers other part of the loans to the different section of the people in the society the process of credit creation as soon as the banks begin offer loans to the people that is how commercial bank creates credit money create credits it is called credit creation commercial bank or titoru কাৰ্যাৱলী হৈছে বাণিজ্যিক বেংকসমূহে দিলে কি কৰে ঋণ মুদ্ৰা সৃষ্টি কৰে ঋণৰ পৰা তেওঁলোকে আকৌ মুদ্ৰা সৃষ্টি কৰিব পাৰে তো এইখিনি আছিল আজিলৈকে কমাৰ্শিয়েল বেংক বাণিজ্যিক বেংকৰ যেটো সংজ্ঞা আৰু লগতে কিছুমান কাৰ্যাৱলী যদি তোমালোকে এটো বুজি পোৱা নাই তেতিয়ালে কমেন্ট সেকশনত কবা কি বুজি পোৱা নাই মই আকৌ ভালদৰে বুজাই দিম আজিলৈ মানে যদি ভাল লাগিছে তেতিয়ালে ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰিবা লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা